গৰু বিহুৰ পিছদিনা মানুহ বিহু পৰে এই কথা সকলোৱে জানে। সেইদিনা জ্যেষ্ঠজনক সেৱা কৰি সৰুক মৰম কৰি এই ৰীতি নীতি পৰম্পৰাগতভাৱে চলি আহিছে। সেয়েহে আমিও আমাৰ পৰম্পৰা যিহেতু ৰীতি নীতিবিলাক আমি মানি চলোঁ, গতিকে আমিও মা দেউতাক সেৱা কৰি আৰু আমাৰ কণ কণ ল'ৰা ছোৱালী দুটাও দৈদৈক আইতাকক সেৱা কৰি আশীৰ্বাদ লৈছে। আৰু দৈদৈক আইতাকো আমাক সকলোৰেকে খালী হাত নকৰোঁ বুলি পইচা দিছে। কাপোৰ কানি কিন্তু আগতেই দিলে দেই। তথাপিতো আজি হেপী ৰঙালী বিহু। প্ৰথমে মই সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু যিহেতু আজি ৰঙালী বিহুৰ প্ৰথম দিন, খুব আনন্দৰে পাৰ হওক সকলো। এইফালে হাতত জেতুকা লগাইছে, যিহেতু আজি কৰ্মশালাৰ ইহঁতৰ শেষৰটো দিন আৰু সেই তেনেকুৱা হাতত জেতুকাটো লাগিবই কৰ্মশালাৰ কৰিলে। বিহু নাছিলে নাচনী হাতত জেতুকাটো হ'লেহে ভাল লাগে। আৰু এইফালে এইকো উলিয়াই দিব লাগিব, ঠিক ঠাক কৰি দিব লাগিব। আৰু এইফালে একদম ট্ৰেডমিল কৰি আছে, খোজকাঢ়ি আছে। দেখিছে টিকেট তাই পাৰিম বুলি আহিছে। অলপ অলপকৈ খোজকাঢ়ি আছে, কমাই থৈছোঁ। আৰু যিহেতু খুব স্পীডত চোৱা তাই নোৱাৰিবও পাৰে, এনে কমকৈ খোজকাঢ়িব একদম কম হেৰি দি থৈছোঁ। লাহে লাহে খোজকাঢ়িব তাই মেহেন্দি কৰিছিল। চাওঁ কোনজনী? অ' বাপৰে, চাওঁ 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 চাওঁ। অ' বা কি ধুনীয়াকৈ ধৰিছে। ঠিক আছে। তাৰপিছত আৰু সেই আৰু এনেকৈ আজি নতুন বহাগ, এক বহাগ এনেদৰে আলহী আহি আছে ফুটকিটো। আৰু এতিয়া ভিতৰত আলহীক চাহো দি থৈছোঁ দেই, মই চাহ খাই আছে। তথাপিতো মই অকণমান সময় নাপাওঁ, গতিকে আৰু আলহী আহিব এতিয়া। তথাপিতো ব্যস্ততাৰ মাজত অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকৰ লগত কথা পাতোঁ। মই সকলোকে মই বিহুৰ লগ পুনৰবাৰ জনাইছোঁ। যিহেতু নেকি বিহুত 100 এবিধ শাকে ৰান্ধি খাব লাগে, সেয়া আজি খোৱা হ'ব। এইফালে আলহীকো ভাত পানী খুৱাই বিদায় দিলে। আলহী আহিছিলে, বাই বাই চবকে। এইফালে আমাৰ নাচনী ৰেডি হৈছে, যাবলৈ ইমানে আলহী আজি বিহু বতৰত। এইফালে সকলোৱে বাই বাই দিছে। আপুনি ক'ত যায়? বাই বাই দিছে। শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ অসম সাহিত্য সভাৰ নিজৰ দিন হিচাপে আজি দিনটো পালন কৰি আহিছে। আমি বৰদুবি শাখা সাহিত্য সভাই তাৰে অংশ হিচাপে আমি নিজৰ দিন পালন কৰিছোঁ আজি প্ৰথম বহাগৰ দিনটোত। আৰু এই নিজৰ দিনত আমি অসম সাহিত্য সভাৰ কাৰ্যসূচী অনুসৰি আমি অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, বয়োজ্যেষ্ঠ ব্যক্তি, সেই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত কৰি আমি আমাৰ বৰদুবি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা, পহিলা বহাগ 1431 ভাস্কৰাব্দ, 14 এপ্ৰিল 2024 খ্ৰীষ্টাব্দ। ওলগনি পত্ৰ মান্যমৰেক শ্ৰীযুত শৰৎ বৰুৱা, বৰদুবি আদৰ্শ নগৰ। পৰম সন্মানীয় অসমৰ জাতীয় জীৱনৰ নিষ্ঠাৱান সেৱক, বহাগৰ প্ৰথম পুৱাৰ প্ৰথম কিৰণেই আপোনাৰ জীৱনটো অধিক প্ৰাণৱন্ত, চিৰসেউজ কৰি তোলক। তাৰেই কামনাৰে অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে আপোনালৈ জনালোঁ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা। আৰু সদস্যাৰে আজি সমবেত মোক ওলগনি জনাবলৈ অহা এই অনুষ্ঠানটি মই বৰ সন্তোষ পাইছোঁ। কাৰণ আজি আমাৰ অসম সাহিত্য সভাৰ মই আপোনালোক সকলো নীতিকে প্ৰীতি সম্ভাষণ জনাইছোঁ। আগন্তুক নহয়, এতিয়া চলিত ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে, সকলোৱে। আৰু আজি আমাক দেউতাক এনেদৰে সন্মান জনালে সাহিত্য সভাৰ ফালৰ পৰা, ভাল লাগিলে সকলোৱে। পহিলা এক বহাগত সকলোৱে এই সন্মানটো দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু লগতে বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে মোৰ ভিডিঅ'টোৰ যোগেতে। সকলোকে তোমালোকে থাকিলে আমাৰ ফালৰ পৰা আন্তৰিক বিহু শুভকামনা। ধন্যবাদ। চিৰস্মৃতি হৈ ৰ'ব এই দিনটো, মোৰ ভিডিঅ'ৰ ফালৰ পৰাও হৈ থাকিব। আৰু আপোনালোকৰ এই দিন যাতে আমাৰ সদায় স্মৃতি হৈ ৰয়, তাৰে শুভকামনাৰে আজি ৰঙালী বিহুৰ প্ৰথম দিনটোত
আপোনালোকক সকলো আন্তৰিকতা জনালোঁ। বহাগৰ প্ৰথম দিনটোতেই দেউতাক সন্মান জনাবলৈ আহি বৰমা আৰু বৌহেঁতে যে আমাক আশীৰ্বাদ দিলে, মোক আৰু আগুৱাই যাবলৈ যি মন্তব্য প্ৰকাশ কৰিলে, তেওঁলোকৰ এই আশীৰ্বাদে যেন বহুত সন্তুষ্টি লাভ কৰিছোঁ, তাৰ ভাষা নাই। আৰু আগবাঢ়ি যাবলৈ ইউটিউবৰ মোৰ চেনেলটো যাতে আগুৱাই যাবলৈ সাহস দিছে, তেওঁলোকৰ মুখৰ পৰা ওলোৱা যি স্পষ্টীকৰণবিলাক শুনি সঁচাই বহুত সন্তুষ্টি লাভ কৰিছোঁ। তেওঁলোককো পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আলহীক বিদায় দি খৰধৰকৈ বিহুতলি পালোহি। আহি দেখিলোঁ কণ কণ ছোৱালীবিলাক সাজু হৈ আছে বিহু নাচিবৰ কাৰণে। সকলো দৰ্শকো আহি পালেহি ইতিমধ্যে, আৰু কিছু সময়ৰ পাছতে আমাৰ অনুষ্ঠানবিলাক আৰম্ভ হ'ব। তেতিয়ালৈকে এয়া বিশেষ এজন শিল্পী নৃত্য কৰি আছে, আপোনালোকে দেখিছে। আৰু সকলোৱে তেতিয়ালৈকে কাৰো আমনিদায়ক হোৱা নাই, সকলোৱে চাই খুব মনোৰঞ্জন লাভ কৰিছে। এইজন দেখিছে, অৱশ্যে তেখেতে বাহিৰত ঘূৰি ফুৰিছিলে, হঠাৎ আহি পিনি এনেদৰে নৃত্য কৰাত সকলোৱে চাই খুব ভাল পাইছে। আজি আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ 2012 চনৰ বিহু সমৃদ্ধি নীলাক্ষী বৰগোহাঁই। হয়, কোন চনত হৈছিলা তুমি? মই 2012 কেই নম্বৰ কৰ্মশালা? এইটো এই বছৰৰ একচুৱেলি 6 নম্বৰ কৰ্মশালা। কিমান মানে তেখেতে কিমান কৰ্মশালা কৰিছে আৰু কিমান খুব ধুনীয়া শিকাইছে আমাৰ ল'ৰা ছোৱালীখিনিক, আৰু খুব ধুনীয়াকৈ শিকাইছে, ভাল লাগিছে সকলোৱে। আৰু কিমান হৈছে আৰু আহিবলৈ দৰ্শক বাকী আছে, নাচনী ধুনীয়া সকলো সাজু হৈছেহি। আমাৰ কৰ্মশালা অনুষ্ঠান ইতিমধ্যে আৰম্ভ হ'বলৈ কিছু সময় বাকী। আৰু আগন্তুক ৰঙালী এই অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আগন্তুক কৈ পালোঁ, দিন বাৰ একো হেৰি হৈ গৈছে, কাৰণ এমাহৰ পৰা কৰ্মশালাৰ কাৰণে বাহিৰত আছোঁ। এইবাৰ মোৰ বৰডুবিতে হ'ল আচলতে ৰঙালী বিহু পালন কৰা হৈছে। গতিকে সকলো বৰডুবিবাসী ৰাইজক আৰু যিমান ফলোৱাৰ্ছ আছে, মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ আছে, ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব দেই। বহুত বহুত ধন্যবাদ। এনেদৰে অনুষ্ঠানটিৰ আৰম্ভণিতে এখনি ফুলাম গামোচাৰে তেওঁলোকক সন্মান জনালে আৰু দেউতাকো দুআষাৰ ক'বলৈ অনুৰোধ কৰিলে। আৰু মোৰ ছোৱালীজনী আৰু ল'ৰাটোৱেনো কি শিকিলে অকণমান অনুষ্ঠানটি আৰম্ভণিত চাওঁ আহক। এইফালে ককায়েকে ঢোল বজাই নাচনীক নচুৱাইছে, লগতে ভনীয়েকেও গগনা বজাই কঁকাল ভাঙি নাচিব লাগি গৈছে। কৰ্মশালাৰ শেষৰটো দিনত খুব ধুনীয়া এটি অনুষ্ঠান আয়োজিত কৰা হৈছিল, আৰু এই কৰ্মশালাতে এযোৱা হুঁচৰিও নিমন্ত্ৰণ কৰা হৈছিল, কপৌ হুঁচৰি দল, আৰু তেওঁলোকৰ নাচ আমি উপভোগ কৰোঁ আহক। আৰু তেওঁলোকে যি নৃত্য কৰিছে, কাঁহী লৈ নৃত্য কৰিছে, আৰু তেওঁলোকৰ এয়া প্ৰথম গ্ৰীণ কালাৰ চাদৰ পিন্ধি নাচিছে যদিও আপোনালোকে বেলেগ বেলেগ চাদৰ পিন্ধি তেওঁলোকক একেকেইজনী নাচনীকে নৃত্য কৰা দেখিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিলে সম্পূৰ্ণ গম পাব। এই অনুষ্ঠানটি আচলতে ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু ছাত্ৰ পৰিষদ তিনিচুকীয়া সমষ্টিৰ সৌজন্যত এইটো আয়োজিত কৰা হৈছিলে। আৰু দেখিছে তেওঁলোকে আপোনালোকে এখন খুব ধুনীয়া এযোৰা হুঁচৰি, তেওঁলোকে বেলেগ বেলেগ চাদৰ পৰিধান কৰিব খুব কম সময়ৰ ভিতৰতে নৃত্য পৰিৱেশন কৰিছে দৰ্শকৰ মাজত, আৰু খুব ধুনীয়া হৈছিলে বিহু যোৱা, সকলোকে মনোৰঞ্জন দিছিলে। আৰু এই হুঁচৰি যোৱাৰ পাছতেই কণ কণ ল'ৰা ছোৱালীবিলাকৰ নৃত্য পৰিৱেশন হ'ব। তাৰ পাছত আমাৰ সংগীতানুষ্ঠান আৰম্ভ হ'ব। আৰু যিহেতু মোৰ মোবাইলত বেটাৰী চাৰ্জ নাইকিয়া হ'ল, গতিকে বেছি দেখাব নোৱাৰিলোঁ। আজিলৈ বাই বাই।